Hello guys, good morning. এতিয়া ৰাতিপুৱা সময় মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মইতো গা পা ধুই মেলি আজৰি হৈ আহিলোঁ, কিন্তু চাহটো খোৱা হোৱা নাই। বলকচোন চাহটো খাই লওঁগৈ। এইফালে মই চেৱৈ বনাই আছোঁ। মোৰ লগত কাজু নাই, চ' মই আলমণ্ড, পিস্তা আৰু কিচমিচ দিলোঁ। এইখিনি হৈ গ'ল। ইয়াতে মই গাখীৰ দি দিলোঁ। এতিয়া ইয়াতে মই দি দিম ঘি অলপমান দি দিওঁ। ফ্ৰিজত থোৱা পূৰা টান হৈ আছে ঘিখিনি। এতিয়া মই অফ কৰি থৈ দিওঁ। আমাৰ চাহ চেৱৈ ৰেডি হৈ গ'ল। এতিয়া আমি খাই লওঁ। বাৰীত সোমালোহি, ভাবিলোঁ ভেন্দি কেইটামান লাগি আছে, ছিঙি লৈ যাওঁ। জলকীয়া আকৌ এটাহে পালোঁ, টিকলো জলকীয়া এটা। মানে পকি পকি গৈ থাকে, আমি ছিঙি ছিঙি নি খাই থাকোঁ যে, তো সেইকাৰণে জলকীয়া বেছিকৈ নোলায়ে, কেঁচাই হৈ থাকে, এটা দুটাহে পকে। আজি আমাৰ বাৰীৰ পাচলি ইমানখিনিয়ে ওলালে। চব্জিখিনি কাটি কুটি ৰেডি কৰি ল'লোঁ। ইয়াতে মই দি দিছোঁ কঁঠালৰ গুটি। কঁঠালৰ গুটি দি দিছোঁ। তো মই এইফালে ইয়াত কেৰাহী পাতিলোঁ, পিঁয়াজ কাটি ৰাখিছোঁ। তাৰপিছতে মই এতিয়া চব্জিখিনি মোৰ ভাজি প্ৰায় ৰেডি হৈ গ'ল। এয়া তাৰপাছতে মই এইফালে পাতিছোঁ দালি, মিক্স দাল পাতিছোঁ, আৰু এইফালে পাতিছোঁ ভাত দেখাইছোঁ। ভাত মাৰ কাঢ়িলোঁ। হৈ গ'ল, আমাৰ ভাত ৰেডি হৈ গ'ল। এয়া ভাত বাঢ়িলোঁ, ভাজি, মাছ ফ্ৰাই, নিমকিটা ফ্ৰাই, দালি, ভাত। চাহ তাহ বনালোঁ, খাই বৈ আজৰি হ'লোঁ। এতিয়া তামোল খাই লৈছোঁ, অকণমান ওলাই যাওঁ। পইচা লৈ লৈছোঁ হাতত। এয়া পাচলি পাওঁ নেকি চাবলৈ যাওঁ, আৰু কিবা যদি পাওঁ লৈ আহিম। নকয় আকৌ। আমি ওলাই আহিছোঁ, মা আৰু মই। এইখিনি কৰি আনিলোঁ বজাৰ। এইফালে আনিলোঁ কল, পোৱালিকেইটাৰ কাৰণে চিপছ। এইখিনি মই এতিয়া ধুই দিছোঁ ভালকৈ। মোৰ দিনটোৰ কিছু মুহূৰ্ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো লাষ্টলৈকে চাই ভাল পালে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো নাও বাই বাই।